খেলখন হ'ব বুলি আহিছিলে ইয়াত এতিয়া বৰ্তমান ইয়াত দেখিছোঁ এই ফিল্ডখন এনেকৈ খালী হৈ পৰি আছে এতিয়া গোটেই পুলিচ চাৰিওফালে পুলিচে ঘেৰা কৰি এইফালে মানুহ বিচৰা বিচৰি কৰি আছে তাকে চাবলৈ আহিছিলোঁগৈ আৰু ইমান গাল টিকেট ল'লোঁ কিমান টিকেট ল'লোঁ এতিয়া 500-300 টিকেট আমি মাৰ্ঘেটাৰ ফালে ল'লে কিমান মানুহক বিক্ৰী কৰা হ'ল সেইখিনি এতিয়া মোটামুটি কিমান টকাৰ টিকেট 2 লাখৰ ওপৰ 2 লাখৰ ওপৰ টকা বিক্ৰী কৰি মেলি ইয়াত জমা দিয়া হ'ল হেৰি কৰা হ'ল জমা দিয়া হ'ল এতিয়া ৰাতিপুৱা টাইমত 12টা বজাৰ ৰিজাল্টটো পাইছে যে এনেকৈ ৰিজাল্ট ছিটখন ওলাইছে তাৰপিছত তাৰ ভিডিঅ' নাই একো হেৰি নাই এতিয়া মানুহে কেনে বিশ্বাস কৰিব যে ভিডিঅ' লাগে ভিডিঅ' এটা হৈছে বা কিবা এটা এইটো গম পোৱা নাই এতিয়া এনেকৈ এখন খেলো হৈছে নাই পুৰা ভিডিঅ'টো লাগে আমাক এই ভিডিঅ'ৰ কাৰণে আহিছে এতিয়া মানুহবোৰ এতিয়া হুলস্থুল কৰিছে সেইকাৰণে আমি মানে ইয়ালৈ আহিছোঁ এতিয়া যে মানে সঠিক হেৰিটো বিচাৰটো লাগে মানে যে কি কেতিয়া জমা দিছিলে বাৰু পইচাটো আমি আপোনাৰ খেলৰ 2 দিনমানৰ আগত দিছোঁ মানে 28-29 তাৰিখৰ ভিতৰত দিছিলোঁ মানে খেল তেতিয়া দিছোঁ ইয়াৰ ল'ৰাবিলাকে গৈ মেলি লৈ আহিছে তাৰপৰা মাৰ্ঘেটাৰ পৰা খেল হ'ব বুলি দিছোঁ যেনেকৈ যোৰহাটত ধুনীয়াকৈ খেল হৈছে ইয়াতো খেল হ'ব বুলি দিছোঁ যে ইয়াত ইমান কেলেংকাৰী আছে বা কিবা আছে বুলি জনাহেঁতেনতো আমি হেৰি নকৰিছিলোঁহেঁতেন সেইটোৱে হয় সেইকাৰণে আহিছিলোঁ মানে 11 তাৰিখৰ খেলৰ পিছত আপোনালোকক কিবা জাননী দিছিলে নেকি আজি খেল হ'ব বুলি মোবাইল চুইচ অফ যিমান নম্বৰ যোনকেইটা নম্বৰ আছে সেই গোটেইকেইটা মোবাইলে চুইচ অফ এইটো খেলটো কি হ'ব তাকে সেই আলোচনাটোৰ কাৰণে আহিছোঁ যে কি হ'ব নহয় জানো ফ্ৰডে আৰু 100% এতিয়া ভিডিঅ' এটা পোৱা নাই হেৰি পোৱা নাই 5 কোটি টকাৰ খেল হয় এখন তাৰ এটা ভিডিঅ' কৰি চবকে জনাব লাগিছিলে কোনোবা ইউটিউবাৰ আহিব লাগিছিলে জনাব লাগিছিলে নিউজত দিব লাগিছিলে এইখিনি গোটেইখিনি কথা জানিব লাগিছিলে তেতিয়াহে মানুহে জানিব মোৰ টিকেটটো ফুটা নাই খেলখন হৈছে সঠিকভাৱে যেনেকৈ যোৰহাটৰ খেলখন হ'ল এইটো ফ্ৰড হৈছে এইটো 100% ফ্ৰড হৈছে তাকে বালি আছে যে বালিখিনি অকণমান পেলাই